দৰ্শকক মই ডিম্পিয়ে স্বাগতম জনাইছো। এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো, কিয়নো জব মেলাৰ নামত যি ভেকু ভাওনা হ'ল সেয়া সকলোৱে জ্ঞাত, আৰু তাৰ পাছতেই সমগ্ৰ ৰাজ্য এতিয়া ক্ষোভত জ্বলি পকি আছে। আৰু আজি সংবাদ মেল যোগে অখিল গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া দাঙি ধৰিছে আৰু নিবনুৱাক চৰম অপমান কৰা বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে। এই মুহূৰ্তৰ সেই খবৰ জনাই আছো প্ৰত্যেকগৰাকী দৰ্শকক। এই মুহূৰ্তৰ এটা খবৰ লৈ আহিছো, কিয়নো 1 লাখ নিবনুৱাৰ সংস্থাপন ক'ত আৰু কেতিয়া সংস্থাপন দিব চৰকাৰে, আৰু মুখ্যমন্ত্ৰীয়ে পূৰণ কৰক প্ৰতিশ্ৰুতি। আৰু চৰকাৰী বিভাগত পদ খালী আছে, কিন্তু বিত্ত বিভাগে দিব নোৱাৰে অনুমোদন। এই মুহূৰ্তৰ সেই খবৰ লৈ আহিছো, কিয়নো যোৱাকালি জব মেলাৰ নামত যি ভেকু ভাওনা হ'ল তাকে লৈ সমগ্ৰ ৰাজ্য ইতিমধ্যে ক্ষোভত জ্বলি আছে। আৰু তাৰ লগে লগে আজি অখিল গগৈয়ে সংবাদ মেল যোগে চৰকাৰক প্ৰত্যাহ্বান জনাইছে যে 1 লাখ চাকৰিৰ নামত তেওঁলোকে কিয় ভেকু ভাওনা কৰিলে। এতিয়া 1 লাখ সংস্থাপন দিয়াৰ নামত যি ভেকু ভাওনা কৰিলে তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। আৰু আজি সংবাদ মেল যোগে তেওঁ প্ৰকাশ কৰিছে যে 1 লাখ নিবনুৱাৰ সংস্থাপন ক'ত আৰু কেতিয়া সংস্থাপন দিব চৰকাৰে, আৰু মুখ্যমন্ত্ৰীয়ে পূৰণ কৰক প্ৰতিশ্ৰুতি। এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে। আৰু চৰকাৰী বিভাগত পদ খালী আছে, কিন্তু বিত্ত বিভাগে দিব নোৱাৰে অনুমোদন। এই মুহূৰ্তৰ সেই খবৰ জনাইছো, কিয়নো কালিৰ জব মেলাত কিমান পদ আছিল ৰাজহুৱা কৰক বুলি তেওঁ আজি দাবী উত্থাপন কৰিছে। আৰু 1 লাখ নিবনুৱাক সংস্থাপন নিদিলে শান্তিত থাকিবলৈ দিয়া নহ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে। এই মুহূৰ্তৰ সেই খবৰ জনাই আছো, কিয়নো ক্ষোভত জ্বলি আছে সমগ্ৰ ৰাজ্য আৰু নিবনুৱাক চৰম অপমান কৰা হৈছে, কিয়নো বহু আশাৰে এজন শিক্ষিত যুৱক বা যুৱতীয়ে জব মেলাৰ নামত গৈছিল, আৰু তাতে যি পৰিস্থিতি হ'ল এতিয়া সকলোৱে অৱগত। আৰু তাৰ পাছতেই ক্ষোভত জ্বলি পৰিছে নিবনুৱাসকল, লগতে ক্ষোভত জ্বলি পৰিছে সমগ্ৰ ৰাজ্য, কিয়নো ভেকু ভাওনা কিয় কৰিলে। আৰু এতিয়া তাৰ লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ক্ষোভত জ্বলি পৰিছে। আৰু অখিল গগৈ আজি সংবাদ মেল যোগে প্ৰত্যাহ্বান জনাইছে চৰকাৰক আৰু প্ৰশ্ন কৰিছে 1 লাখ নিবনুৱাৰ সংস্থাপন ক'ত আৰু কেতিয়া সংস্থাপন দিব চৰকাৰে, আৰু মুখ্যমন্ত্ৰীয়ে পূৰণ কৰক প্ৰতিশ্ৰুতি। এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে আৰু দাবী জনাইছে। এই মুহূৰ্তৰ সেই খবৰ জনাই আছো, কিয়নো কালিৰ জব মেলাত কিমান পদ খালী আছিল ৰাজহুৱা কৰিবলৈ দাবী জনাইছে অখিল গগৈ। আৰু আমাৰ হাতত ভাষ্য আছে অখিল গগৈৰ, এই মুহূৰ্তত সেই ভাষ্য আগবঢ়াইছো। নিবনুৱাসকলক লৈ ৰাজ্য চৰকাৰে যি খেলা কৰিলে তাৰ প্ৰতিবাদ কৰিবৰ কাৰণে মই এনেকৈ আজি এই টি-চাৰ্ট, প্ৰতিবাদী টি-চাৰ্ট পৰিধান কৰি আহিছোঁ। অসমৰ নিবনুৱাসকল এতিয়া শিক্ষিত নিবনুৱা সংখ্যা 26 লাখ। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে প্ৰথম বছৰত 1 লাখ নিবনুৱাক গণি গণি চাকৰি দিব, 2টা বেছি হ'ব, 1টা কম নহয়। কালি আপোনালোকে দেখিলে যে বিধানসভাত যেতিয়া প্ৰশ্ন কৰিলোঁ, মই ক'লোঁ যে আপুনি এবছৰৰ ভিতৰত 1 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিলে, দিব পাৰিবনে নাই? তেতিয়া ক'লে যে এবছৰটো মে' মাহত হৈ যাব, তাতকৈ 2 মাহ 4 মাহ বাঢ়িব পাৰে। অৰ্থাৎ এটা এটা অজুহাত মুখ্যমন্ত্ৰীয়ে কালি উলিয়াবলৈ চেষ্টা কৰিলে। গতিকে মুখ্যমন্ত্ৰীয়ে 1 লাখ নিবনুৱাক নিযুক্তি দিবৰ কাৰণে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, এই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে দাবী জনাবৰ কাৰণে আজি মই এনেকৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। মই খুব স্পষ্টকৈ কৈছোঁ যে চাকৰি 1 লাখ কেতিয়া হ'ব, ক'ত হ'ব। কাৰণ বিভাগবিলাকে ইতিমধ্যে আপোনালোকে দেখিছে, চৰকাৰী বিভাগবিলাকে কৈছে যে তেওঁলোকৰ ডিপাৰ্টমেণ্টত পষ্ট খালী আছে, কিন্তু বিত্ত বিভাগে কৈছে যে তাত নতুনকৈ পদ দিব নোৱাৰি, ধনৰ অভাৱ। গতিকে মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে যে মে' মাহৰ ভিতৰত 1 বছৰৰ ভিতৰত 1 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিলে, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে। দ্বিতীয় যিটো কথা কৈছিলে মুখ্যমন্ত্ৰীয়ে, কি বুলি কৈছিলে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 5 বছৰত 10 লাখক কৰ্মসংস্থাপন দিব, অৰ্থাৎ চাকৰি দিব 1 লাখক এবছৰত আৰু 5 বছৰত 10 লাখক কৰ্মসংস্থাপন দিব। কালি কৰ্মসংস্থাপন দিয়াৰ
নজিৰটো আপোনালোকে দেখিবলৈ পালে জব মেলাত। নিবনুৱাসকলক লৈ কি খেলা কৰিলে আপোনালোকে দেখিবলৈ পালে। নিবনুৱাসকলক কেনেকৈ কালি অপমান কৰিলে এই কথাটো আপোনালোকে দেখিবলৈ পালে। নিবনুৱাসকলৰ যি চাৰ্টিফিকেট তাক লৈ যি ধৰণে খেলা কৰিলে আপোনালোকে সেইটো দেখিবলৈ পালে। আৰু আনকি আজি যেতিয়া বিধানসভাত এই প্ৰশ্ন উত্থাপন হ'ল বিৰোধী পক্ষৰ পৰা, সেই প্ৰশ্নটোতো বিভাগীয় মন্ত্ৰীয়ে আমি দেখিবলৈ পালোঁ যে মূৰ পুলুকা দিয়া বক্তব্য প্ৰদান কৰিলে। আৰু যেতিয়া বিধানসভাত মই এই প্ৰশ্ন উত্থাপন কৰিলোঁ যে কিয় এনেকৈ অপমান কৰা হ'ল তাৰ জবাব দিব লাগে আৰু চৰকাৰে দুখ প্ৰকাশ কৰিব লাগে, আৰু কিমান পোষ্ট আছিলে কালিৰ জব মেলাবিলাকৰ কাৰণে তাৰ হিচাপ দিব লাগে, তাৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে এই মুহূৰ্তত আমাৰ দাবী হ'ল যে চৰকাৰে কেৱল মুখত চাকৰি দিলে নহ'ব, চৰকাৰে কেৱল এনেই বক্তৃতা দি থাকিলে নহ'ব, হিমন্ত বিশ্ব শৰ্মাই কেৱল হেলিকপ্টাৰত ঘূৰি ফুৰিলে নহ'ব, হিমন্ত বিশ্ব শৰ্মাই কেৱল